আপোনাৰ কাৰণে এটা নতুন ৰেচিপি আনিছোঁ, সেইটো হ'ল আপোনাৰ আলু পৰঠা। ঠিক আছে, আলু পৰঠা চবেই খাই ভাল পায়, গতিকে আলুখিনি অকণমান মই আজি বেলেগ ধৰণে বনাইছোঁ। মানে আলুখিনি ময়দাৰ লগত মিক্স নকৰাকৈ আজি মই বনাইছোঁ। গতিকে কেনেকৈ বনাওঁ বলক চাওঁগৈ। এয়া চাওক, এইখিনি মই ৰেডি কৰি লৈছোঁ। এয়া প্ৰথমতে মই অকণমান ময়দা গৰম পানীৰ লগত সানি লৈছোঁ এইখিনি, আৰু এয়া মই আলু কেইটামান পিটিকি লৈছোঁ, আৰু অকণমান মই আদা ৰুকি লৈছোঁ, আৰু এটা বিলাহী অকণ অকণকৈ কাটি লৈছোঁ, এয়া দুটা পিঁয়াজ অকণ অকণকৈ কাটি লৈছোঁ, এয়া হ'ল কেপচিকাম, আৰু এইটো হালধীয়া কেপচিকাম, আৰু ইয়াত চিজ দুখনমান লৈছোঁ। ঠিক আছে, এতিয়া মই এই গোটেই পেষ্টখিনি মই আলুখিনিৰ লগত মিলাই ল'ম। দেখিছেনে, এইখিনি গোটেইখিনি পেষ্ট। আপোনালোকে ইয়াত কেঁচা জলকীয়াও কাটি দিব পাৰিব। গতিকে বলক মিলাওঁগৈ। এয়া চাওক, এইখিনি মই এনেকৈ গোটেইখিনি ল'লোঁ। এয়া দেখিছেনে, এতিয়া মই ইয়াত আলুখিনি দি দিছোঁ। এইখিনি আলুখিনি এনেকৈ দি মই গোটেইখিনি ভালকৈ ইয়াত মিক্স কৰি ল'ম। যেনেকৈ মই কৈছোঁ, কেঁচা জলকীয়া কাটি দিব পাৰে যদি জ্বলা খাবলৈ মন আছে, নহবা জলকীয়া গুড়িও দিব পাৰিব। এয়া মই এইখিনি সানি কমপ্লিট হৈ গৈছে, আৰু এতিয়া মই ইয়াত দিম অকণমান এইখিনি চিজখিনি। আপোনালোকে চিজ সৰহকৈ খাবলৈ বিচাৰিলেও সৰহকৈ দিব পাৰিব, আৰু অকণমান মই নিমখ দিছোঁ। দেখিছেনে, এয়া এইখিনি এনেকৈ ভালকৈ সানি ল'ম। এইখিনি ফ্ৰেণ্ডছ, এইখিনি মোৰ চাওক সানি হৈ গ'ল। এয়া চাওক, দেখিছেনে, এয়া এতিয়া মই এইখিনি আটাৰ লাডুকেইটা, এয়া বেছি ডাঙৰো নহয় বেছি সৰু নহয়, এনেকৈ কৰি লৈছোঁ, আৰু এখন এখনকৈ মই এইখিনি এতিয়া বেলি ল'ম। এয়া চাওক, বেছি ডাঙৰকৈ বেলা নাই। প্ৰথমখন বেলি মই এতিয়া থৈ ল'ম, আৰু এখন বেলিম এতিয়া। এখন মোৰ বেলি হ'ল, এনেকৈ পেপাৰ পাৰি লৈছোঁ, আৰু এতিয়া মই আৰু এখন বেলি ল'ম। বেছি যদি ঢিলা হয় তেনেহ'লে আপোনালোকে হেৰি নিদিব, আটা নিদিব, তেলকে অকণমান দিব। সেইখিনি এতিয়া মই ইয়াত পেষ্টখিনি দি দিছোঁ। এয়া চাওক, এনেকৈ পেষ্টখিনি দি অকণমান বহলাই দিম, আৰু ইয়াৰ ওপৰত মই আগতে প্ৰথমতে বেলি লোৱা এখন ৰুটিখন ইয়াৰ ওপৰত এনেকৈ জাপি দিম। লেয়াৰটো দিতে আপুনি ভালকৈ দিব, যাতে ফাঁকেদি ওলাই নাযায়। এয়া দেখিছেনে, এনেকৈ মই আৰু এখন বনাই ল'ম। এয়া চাওক, এখন বনাই আৰু পাছফালেদি অকণমান এনেকৈ বেলনা মাৰিডাল দি বহলাই দিব। আৰু এখন মই এনেকৈ বনাই লৈছোঁ, এই এনেকৈ দি ফাঁক নথকাকৈ বন্ধ কৰি দিব। ঠিক আছে, এয়া চাওক, পিছফালখন অকণমান বেলনা মাৰি দি এনেকৈ বহলাই দিব, যাতে লাগি যায় আলুখিনিৰ লগত। এয়া চাওক, এইখিনি মই গোটেইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া মই এইখিনি বনাওঁগৈ টাৱাত দি, বলক। এইখন অকণমান গৰম হৈছে, এয়া বেছি জুই নিদিব। এয়া চাওক, এইখিনি মই ওপৰত মই অকণমান আপোনালোকে ৰিফাইনো দিব পাৰিব, ঘিউ দিব পাৰিব। মই ৰিফাইন দিছোঁ, যদি ঘি খাই ভাল পায় তেনেহ'লে ঘি দিব পাৰিব। সেয়া এনেকৈ কম জুইত ভাজিব, নহ'লে পুৰি যাব, ভিতৰখিনি ভালকৈ নিসিজিব। ভিতৰখিনি অকণমান মানে সিজাই আছে, যেনেকৈ আলুখিনি বইল কৰা, তথাপিও যদি আপোনাৰ কেঁচা কেঁচা ভাৱটো পাব পাৰে, গতিকে কম জুইত সিজাব। এয়া চাওক, এইখিনি মোৰ ৰঙচুৱা হৈছে গোটেই। অলমষ্ট মোৰ আলু পৰঠা ৰেডি হৈ গৈছে। এয়া চাওক, এখন মই এতিয়া নমাই ল'ম।
এয়া ফ্ৰেণ্ডছ, আজি মোৰ আলু পৰঠা ৰেডি হৈ গ'ল চাওকচোন। এয়া আৰু লগত মই চাটনি এটা দিছোঁ। এইখিনি আলুখিনি চাওক, দেখিছেনে? এনেকৈ বনালে মানে আলুখিনি আপুনি ধুনীয়াকৈ দেখা পাই থাকে আৰু খাবলৈ খুব ধুনীয়া হয়। আৰু লগত মই এটা চাটনি এটা দিছোঁ। চাটনি ৰেচিপিটো মই পিছত আপোনাক দেখুৱাই দিম। দেখিছেনে? আৰু অকণমান চচ দিছোঁ। ট্ৰাই কৰিব, ট্ৰাই নকৰিলে একদম গৰম নাপাব, ঠিক আছে? লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। থেংক ইউ।